ডিম্পু বৰুৱাৰ বাৰ্থডেত এইবাৰ কেক নহয় পকা কঁঠাল কাটিলে দোস্ত মিউজিক কোনে দিছে এইটো ডিম্পুৰ কঁঠাল খাই ডান্স কৰা ভিডিঅ' তো গাইজ স্বাগতম জনাইছো তোমালোকক মোৰ অন্য এটা ভিডিঅ'লে আৰু তোমালোকে চাই আছা অফিচিয়েল ৰোহন চেত্ৰী ইউটিউব চেনেল তো গাইজ ইউটিউব জগতত ডিম্পু দাৰ এটা বহুত ডাঙৰ হেটাৰ্ছ আছে তো গাইজ বম ডাঙৰ হেটাৰ্ছ তো গাইজ ভিডিঅ'টো চাই থাকা আগলৈকে ডিম্পু বৰুৱাৰ থাৰখন এক্সিডেণ্ট হৈছে সেইটো ভিডিঅ'ত 5 লাখ 6 লাখ ভিউজ ইয়াৰ अगर तुम किसी और का पकड़ में आंगुली घुसाएगा गुंधो तो उलाएगा ना कान में उंगली करेगा तो स्मेल तो आएगी फले पका कथाলৰ আঠা কিছুমান অনৰ্থক টপিকৰ ওপৰত মিলিয়ন মিলিয়ন ভিউজ হয় না এইটোৱে হৈছে বতৰ চেঞ্জ হওঁতে টাইম নালাগে কিন্তু ইয়াৰ চেঞ্জ হওঁতে অলপো টাইম নালাগে ডিম্পু বৰুৱা তোমাৰ এখন কি কপালে ভাই কি ভাগ্য লৈ পেলাই তুমি এই পৃথিৱীত চলি গৈছি মানে পুৰাই গৈছে একেবাৰে জ্বালা খাই কেনে ফপ চপ পুৰা প্ৰত্যেকটো ভিডিঅ'ত ভাই লাখ লাখ ভিউজ ইউটিউব হৈছে এটা ফ্লিপ প্লেটফৰ্ম ইয়াত যাৰ যি ইচ্ছা সি ভিডিঅ' দিব পাৰে তো কাবাৰ ভিউজ আহে আৰু কাবাৰ নাহে ইয়াৰ ভিউজ নাহে আৰু ডিম্পু বৰুৱাৰ ভিউজ আহে ইয়াৰ একদম মানে মাথা চাথা বেয়া হৈ যায় আৰু মই ভিডিঅ' আপলোড কৰোঁ মোৰ ভিডিঅ'ত ভিউজ নাই ডিম্পু বৰুৱাৰ ভিডিঅ'ত তামাম ভিউজ মিলিয়ন ভিউজ ই সপোনতো কেলা ডিম্পু বৰুৱাৰ থাৰখন দেখা পায় সপোনততো ই কেতিয়াবা কেলা ডিম্পু বৰুৱাৰ আইফোনটোও দেখা পায় আৰু কেতিয়াবাতো সি কেলা ডিম্পু বৰুৱাৰ সপোন চাই মানে ৰাতিটো টোপনিয়ে নামাৰে पढ़ाई लिखाई में ध्यान लगाओ IAS बनो থাৰ এখন এক্সিডেণ্ট হোৱা সেই ভিডিঅ'টোৰ পৰা কি শিকিব পাৰিছে সেই ভিডিঅ'টোৰ পৰা শিকিব একো এতিয়া সকলোৱে শিকিবৰ কাৰণে ইউটিউবত ভিডিঅ' নাচায় সকলোৰে চইচটো বাৰু বেলেগ কিছুমানে এণ্টাৰটেইনমেণ্ট ভাল পায় কিছুমানে কমেডি ভাল পায় কিছুমানে শ্বৰ্ট ফিল্ম ভাল পায় আৰু কিছুমানে কিবা কিবি বেলেগ ভাল পায় এতিয়া ধৰি লোৱা মই বুজাইছো এতিয়া ডিম্পু দাৰ ছাবস্ক্ৰাইবাৰ কিমান 2 মিলিয়ন প্লাছ তো গাইজ ডিম্পু দাই যোনখন থাৰ লৈছে থাৰখন এক্সিডেণ্ট হোৱাৰ পিছত ডিম্পু দাৰ ভিডিঅ' যোনবিলাকে চাই যি 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে সিহঁতৰ মাজত এটা আপোন নিজৰ নিচিনা হৈ গৈছে তো ল'ব পাৰে নিশ্চয় ডিম্পু দাই থাৰখন কিন্তু এক্সিডেণ্ট হোৱাৰ পিছত এনেকুৱা লাগিছে যে কি নিজৰ গাড়ীখন এক্সিডেণ্ট হোৱাৰ দৰে তো গাইজ ভিডিঅ'টো চাবই ন মানুহ ভিডিঅ' চাই কেনে ভাল পায় ডিম্পু দাৰ তো ভিডিঅ' চাবই ন যে আজিৰ তাৰিখত ইমানখিনি নিবনুৱা সমস্যা মানুহৰ বাঢ়ি গৈছে য'ত ল'ৰা ছোৱালীবিলাকৰ বিশেষ কাম বন নোহোৱা হৈ গৈছে কেৱল ইউটিউবত ডিম্পুৰ ভিডিঅ' চাইজ গাইজ কি হ'ব মাথা চাথা বেয়া কৰি দিব গাইজ মেইন কথা হৈছে ইয়াৰ ভিউজ নাই ছাবস্ক্ৰাইবাৰ নাই ইয়াক ছাবস্ক্ৰাইবাৰ লাগে ভিউজ লাগে এতিয়া ডিম্পু বৰুৱাৰ ছাবস্ক্ৰাইবাৰ 2 মিলিয়ন নাই এতিয়া ডিম্পু বৰুৱা লৈ কেনে যদি ভিডিঅ' এটা বনালে তো অট'মেটিক ভিউজ আহি যাব না গাইজ কাম হৈ গ'ল ডিম্পু বৰুৱাই আজি কি ভিডিঅ' দিছে ডিম্পু বৰুৱাই আজি ক'ত নাৰায়ণ পূজা পাতিব চালা দেখছানে এই কেলা সঁচাই ডিম্পুছ হেটাৰ হয় আচলতে ইয়াৰ চেনেলটোৰ নাম ৰিয়েলিষ্টিক আছাম নহয় ডিম্পুছ হেটাৰ হ'ব লাগিছিল ডিম্পুছ হেটাৰ क्या क्या बोला तूने नहीं पहले क्या बोला चल থাৰখনৰ কেনেকে এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্ট হোৱাটো একো ডাঙৰ কথা নহয় বৰ্তমান নহয় চা নাবাই সেইদিনাখনে অসমৰ এজন ডাঙৰ শিল্পী ঢুকাই গ'ল আৰু তেওঁৰ মানে মৃত্যুত মানে সকলোৱে মানে দুখ প্ৰকাশ কৰিছে আৰু সকলোৱে মানে লিখিছে যে RIP বুলি লিখিছে ৰেষ্ট ইন প্লেচ কাৰণ তেওঁ সেইখিনি প্ৰাপ্য আছিলে মানে তেওঁ জীৱনত মানুহৰ কাৰণে কিবা এটা কৰি গৈছে তো তেওঁৰ কাৰণে সেইখিনি লিখিব লগা মানে সেইখিনি পাব লগা আছিলে তো তই কি দিবি মানুহক কোৱা এটা ভিডিঅ' যদি 5 লাখ 6 লাখ যদি ভিউজ যায় ভাই ই মৰবয়ে ভাই কচু গছত ফাঁচি লোৱা কেনে কোনোবা বাছো এক মোৰ টেলেণ্ট আছে কাৰণেতো মই কোম্পানীত আজি জব কৰি আছো ভাই বাহ নিজৰ গুণ নিজে গাই বাহ কি মানে নিজৰ গুণ নিজে কোনে গায় ইমান মানে ই অকল বেলেগৰ পকৰত আঙুলি ভৰাব জানে তাৰ বাহিৰে বেলেগ কাম আৰু ইয়াৰ একো নাই আৰে ভাই কিবা ঠংকা কিবা বনা মানুহ যাতে চাই কেনে ভাল পায় অলপ ইণ্টাৰেষ্টিং লাগে বেলেগৰ পপুলাৰ মানুহকেইটাৰ ওপৰত কি মুৰাৰ ভিডিঅ' বনাইছ ডিম্পু বৰুৱাৰ যিবিলাক ভিউজ এই ভিউজবিলাকে এটা কথাই প্ৰমাণ কৰে বৰ্তমান সমাজত নিবনুৱা সমস্যা কিমান বাঢ়ি গৈছে ৱাহ ইয়াৰ টেলেণ্ট আছে বেই দেখোন মানে মাল্টি টেলেণ্টেড মানে এতিয়া ডিম্পু বৰুৱাৰ ভিউজ আৰু নিবনুৱা সমস্যাৰ লগত তুলনা ৱাহ মানে এতিয়া গাইজ কথাটো এনেকুৱা মানে যিকেইটাই মানে ডিম্পু বৰুৱা নিবনুৱা আছে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই মানে ঘৰত
বহি থাকে এতিয়া কথাটো হ'ল এনেকুৱা গাইজ যে আজিকালিৰ মানে এতিয়াৰ দিনত ইউটিউব কোনেনো নাচায় এজন ইঞ্জিনিয়াৰেও চায় এজন ডক্টৰেও চায় এজন কলেজৰ প্ৰিন্সিপালেও চায় ভাই তোক এইবিলাক ডাটা লাগে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত জানা এইবিলাক ডাটা ওলা কি এইবিলাক তই ভিউচৰ লগত মাথা মাৰি আছ ভাই এইখনেই হৈছে আমাৰ অসম ধন্যবাদ ভাই বাবা এইখন আমাৰে অসম কিয়নো তই অসমখন বেয়া পা নেকি তো জানা তো গাইছ মানে ইয়াৰ মতিগতিটো মই অলপ ভাল দেখা নাই যদি মানে এনেকুৱাই চলি থাকে বেলেগৰ পকৰত আঙুলি খুমাই থাকে তেতিয়াহ'লে তোৰ অৱস্থাটো যাই কিনে লাষ্টত মানে এনেকুৱা টাইপ হ'ব আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই কেনে ভালে পাইছা তো গাইজ যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে তো দেন এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি আজি প্ৰথমবাৰৰ কাৰণে চাই আছা তো মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তো গাইজ লগ পাম নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি দি আজিলৈকে লৈছো বিদায় তো গাইজ বাই বাই টাটা এণ্ড খুদা হাফিজ